ৰাজস্বকৰ অন্তৰ্গত ৩ নং বালাবাৰী গাঁৱৰ প্ৰয়াত ডান্সাৰিং নাৰ্জাৰীৰ ঘৰত উপস্থিত আছোহি। আপোনালোক সকলোৱে জানে যে ৰাষ্ট্ৰীয় পৰ্যায়ত হোৱা নেশ্যনেল কিক বক্সিং চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিবলৈ তেখেতে গৈছিল। লগতে সমগ্ৰ অসমবাসীৰ বাবে তেখেতে গৌৰৱ বুটলিবলৈ সক্ষম হৈছিল আৰু লগতে এটা সোণৰ পদক আজুৰি আনিবলৈ সক্ষম হৈছিল। কিন্তু আমাৰ সকলোৰে বাবে দুৰ্ভাগ্যৰ বিষয় যে তেখেতে সেই পদক জয় কৰি ঘৰলৈ আহি থকাৰ বাটতে ট্ৰেইনত অসুস্থ হৈ পৰিছিল আৰু চিকিৎসালয়ত তেখেতে শেষ নিশ্বাস ত্যাগ কৰিব লগা হয়। তেখেত এজন অতি প্ৰতিভাৱান খেলুৱৈ আছিল। এই অঞ্চলৰ কাৰণে, সমগ্ৰ বাক্সা জিলাখনৰ কাৰণে, অসমবাসীৰ কাৰণে আৰু সমগ্ৰ ভাৰতৰ কাৰণে ক্ৰীড়া ৰত্ন হিচাপে তেখেতে যথেষ্ট খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছিল। খুবেই ফুলকুমলীয়া এটা বয়সতে তেখেতে এই সংসাৰৰ পৰা আমাৰ মাজৰ পৰা বিদায় ল'ব লগা হৈছে। তেখেতৰ আত্মাৰ চিৰশান্তিৰ কাৰণে প্ৰাৰ্থনা জনাইছোঁ। লগতে তেখেতৰ যি পৰিয়াল, সেই পৰিয়ালক চৰকাৰেও যি ধৰণে সহায় সহযোগিতা আগবঢ়াব লাগে তাৰ কাৰণে চিন্তা চৰ্চা কৰি আছে। বিটিআৰ প্ৰশাসনকে হওক বা অসম চৰকাৰে হওক, লগতে জিলা প্ৰশাসন আদি সকলোৱে আমি আজি এই পৰিয়ালৰ লগত আছোঁ আৰু চিৰদিন তেখেতলোকৰ লগত থাকিম। আশা ৰাখিছোঁ ডান্সাৰিং নাৰ্জাৰীৰ যি আদৰ্শ, যি সততা আৰু তেখেতে যি দেখাই থৈ গ'ল সেয়া উঠি অহা প্ৰজন্মৰ কাৰণে এক আদৰ্শ হওক আৰু তেখেতে যি ক্ৰীড়াৰ বাটেৰে বাট বুলিছিল, উঠি অহা প্ৰজন্মই যাতে খেলিবলৈ শিকক আৰু দেশৰ কাৰণে সুনাম অৰ্জন কৰিবলৈ সক্ষম হওক। আকৌ এবাৰ তেখেতৰ আত্মাৰ চিৰশান্তিৰ কামনা কৰিছোঁ।